হেল্ল' এভৰিৱান, কি খবৰ? গুড মৰ্ণিং। আৰু আজি টিউজডে হয় আৰু এতিয়া গা পা ধুই ধুনীয়াকৈ চাকি তাকি দি মই খোৱা লোৱা কৰিলোঁ। তাৰপিছত আমাৰ হাৰ্বিককো খুৱাই দিলোঁ আৰু এতিয়া আছে আমাৰ প্লে স্কুল 10 o'clock থাকে। তো এতিয়া বাজিছে 9:15 তাক ভাবিছোঁ ৰেডি কৰাই লৈ যাম। আৰু আজি বা কেনেকুৱা সি কৰে নাজানো, মানে বহুত বেছি ভয় লাগি থাকে কাৰণ ৰাস্তাত সি কেনেকুৱা কৰে, কান্দে নে কি কৰে। তথাপিও হোপ মানে সি যেন ধুনীয়াকৈ যায়। আৰু ইফালে আজিকালি সি কিন্তু জনা হৈছে, এনেকৈ কেতিয়াবা মামাহঁতৰ লগত মামীয়েকহঁতৰ লগত ভিডিঅ' কল কৰি থাকে যে, সেইকাৰণে জানে সি মোবাইলটো ল'লে। তাৰপিছত আপোনালোকক দেখাই গৈ থাকিম যিমানখিনি পাৰোঁ, হয়নে? ঠিক আছে। তো আজি আকৌ ওলালোঁ। মানে বৰষুণ নাহিলে হয় আৰু নৰ্মেল গৈ থাকিব পাৰিলে হয়। মানে বৰষুণ আহিলে সেইটো আৰু এটা নতুন চেলেঞ্জ হৈ যায়, কাৰণ তাৰ তাতো ৰেইনকোট লগাব লাগিব। মই নিজেও এনেকুৱা ৰেইনকোটো লৈ নাহিলোঁ আজি, আকৌ ছাতিটোহে লৈ আহিলোঁ। তো চাওঁ কি হয়। আয়ান তাৰ হাতত মই এনেকৈ স্নেক্স দি দিছোঁ আৰু ধুনীয়াকৈ গৈ আছোঁ। এতিয়া ঠিকে আছে, অহাৰ সময়ত দিগদাৰ নকৰিলে হয়, কাৰণ তাত গৈ সি বহুখিনি খেলিব, তাৰপিছত সি ভাগৰি পৰি যায়। অকণ অকণ তাৰ টোপনি আছে কিন্তু দেই। আৰু এয়া হৈছে আমাৰ কভেন্ট্ৰি ষ্টেচন, এইটো বাছ ষ্টপ। মই এতিয়া প্লে স্কুললৈ যাওঁ, তাৰপিছত মই ভিডিঅ' কৰিম। এতিয়াৰ বাবে গৈ থাকোঁ। ইয়াতে কিটচেন ছেট আছে, কিন্তু ই অকল খোৱাৰহে মাথা মাৰি থাকে। তাক এনেকৈ মাতি আছিলোঁ, কিন্তু সি ইমান নাজানিলে। সি উল্টা আমাৰ লগত পিকাবোৰ খেলি আছিলে। কিন্তু সঁচাকৈ বহুত বেছি সি এনজয় কৰে, আমাৰো ভাল লাগে। আৰু ইয়াতে আনিলে এটা বস্তু ভাল লাগে যে বহুখিনি বেবী লগ পোৱা যায়, তাৰপিছত সিহঁতে বহুখিনি শিকিব পাৰে আৰু ভাল লাগে। 1.5 ঘণ্টামানৰ হয় আজিৰ ক্লাছটো। তাৰপিছত সঁচাকৈ বহুত বেছি ভাল লাগিলে। তাৰপিছত অকণমান কিবা মই পানী খাবই আহিলোঁ, কিন্তু ইমান ধুনীয়াকৈ টি কফিৰ ব্যৱস্থা কৰা আছে। তো এইখিনিয়ে আছিলে। এতিয়া আমি যাওঁগৈ, আৰু বহুত বেছি বৰষুণ আছে। তো মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তো নেক্সট আপোনালোকক সকলোকে লগ পোৱাৰ আশাৰে এতিয়াৰ কাৰণে বাই বাই এণ্ড টেক কেয়াৰ।